नमस्कार मोर चेनेल एसामिज किचेन एंड ब्लग्स चेनेलटुলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহকচোন আমি আজি মাছৰ দৰে সোৱাদ পটলতে লওঁ। তো বলক বেছি সময় নষ্ট নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়ো। মই ইয়াতে কেইটামান পটল লৈ লৈছো আৰু এখন কটাৰীৰে ওপৰৰ বাকলিখিনি গুচাই দিলো। আপোনালোকে কটাৰী বা বটিৰেও বাকলিখিনি গুচাব পাৰে। মই এখন কটাৰীৰে বাকলিখিনি গুচাই পটলৰ দুই সাইড কাটি দিছো। মোৰ গুটেইখিনি পটলৰ বাকলি গুচোৱা হৈ গল। এতিয়া মই এখন বটিত দেখিছানে পটলটো লৈ প্লাই আপোনালোকে চাই যাব মই কেনেকা কাটিছো। এনেকা মই পাতল পাতলকে কাটি দিলো। দুই সাইডে কাটিম। এইখিনি আপোনালোকে চালে গম পাব যে মই কেনেকা কাটিছো। দেখিছানে কেনেকা কাটিছো। এতিয়া মই পটলৰ এইটো সাইডো সেম তেনেদৰে কাটি দিম। দেখিছানে মই কেনেকা কাটিছো পটলটো। আপোনালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা কাটি দেখুৱালো। খুবেই ভাল হয় খাওঁতে। আপোনালোকে ট্রাই কৰিব এদিন ঘৰত আৰু ঘৰত বনালে মোক কমেন্টছত জনাব। এতিয়া মই পটলখিনিত মছলা দিবৰ কাৰণে মই এচামুচ হালধিৰ গুড়ি, এচামুচ জলকীয়া গুড়ি আৰু অলপ জিৰা ধনিয়াৰ গুড়িও দি দিলো আৰু ইয়াতে দি দিলো সোৱাদ অনুসৰি নিমখ। গুটিখিনি বস্তু দি প্লাই এতিয়া মই যিখিনি পটল আগতীয়াকে কাটি সাফা কৰি ৰাখিছিলো সেইখিনি এতিয়া ইয়াতে দি দিম আৰু গুটেইখিনিতে মছলা লগাই দিম। ভালদৰে হাতেৰে মছলা লগাই দি দিব। এতিয়া মই এখন গেছত কেৰাহী পাতি তাতে অকণমান তেল দি দিলো। তেলখিনি ভালকে গৰম হৈ আহাত মই আগতে যিখিনি পটলত মছলা লগাই ৰাখিছিলো সেইখিনি পটল এতিয়া দি দিম। যিখিনি আমি সাইড কাটিলো পটলৰ সেইখিনি সাইড দুই সাইডত দিব আৰু যিখিনি কাটা হোৱা নাই এইখিনি মাজত দিব। তেতিয়া এখন পাতৰ দৰে হ'ব পটলটো আৰু খুবেই ভাল হয়। এখন পাতৰ নিচিনা লাগে আৰু মাছৰ দৰে সোৱাদো হয়। খুবেই ভাল লাগে খাওঁতে। এতিয়া মই এইখিনি অলপ লৰাই দি দিম। লৰাই দি প্লাই মই অলপ হেঁচি দিম যাতে যিখিনি মই সাইডখিনি কাটি দিলো সেইখিনি দুই সাইড হয় আৰু মাছখিনি অলপ চেপেটা হয়। একদম এটা পাতৰ শেপত আহে সেইটো কাৰণে মই অলপ হেঁচি হেঁচি দিছো। আপোনালোকে দেখি যাওক। এতিয়া মই ঢাকোন এখন দি ঢাকি 5 মিনিট পিছত দেখিছানে পটলখিনি কেনেকা হৈছে। হেঁচি হেঁচি দিছিলো যে সেইটো কাৰণে যিখিনি মই সাইডখিনি কাটিছিলো সেইখিনি একদম এখন পাতৰ নিচিনা হোৱা নাই নে। এতিয়া মই দুই সাইড লুটিয়াই পেলাই এতিয়া মই তেলৰ পৰা এইখিনি লৈ লম আৰু গৰম গৰম ভাতৰ লগত খুবেই ভাল লাগে। যদি মোৰ ভিডিওটো চাই পেলাই ভাল লাগিল তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।